হাই গাইজ, মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে মই বহুতে সুখী হৈছোঁ। মানে আজি জেগা এটালৈ যাবলৈ আহিছোঁ যে মই অকলে নাযাওঁ বাৰু, আমাৰ মাহঁতো যাব। তাত গৈ কি কি কৰিম চাই দিব আপোনালোকে। আমাৰ মা ভিতৰত আছিলে, এতিয়া বাহিৰলৈ আহি আছে। এয়া আমাৰ মা ওলাই মেলি হৈ গ'ল। এতিয়া আমি যাবলৈ মই মানে ইমান এক্সাইটেড হৈ আছোঁ। ক'লৈ যাম আপোনালোকে চাই দিব দেই জেগাটো। ফাইনেলি আহিম বুলি কোৱা জেগাত পাই গ'লোহি। বিশেষকৈ মই মাহী ঘৰত আহিছিলোঁ। মাহী ঘৰত দেৰিলৈকে ৰখিব নাপালোঁ। মাহীয়ে বাৰীত আলু খান্দিবলৈ লৈ আহিলোঁ। বাৰীত আহি দেখিলোঁ পৰিৱেশটো ইমান ভাল আৰু মানুহো ধেৰ আছে বাৰু আলু খান্দা। সেইকাৰণে মানে মানুহ ধেৰ থকাৰ কাৰণে অকণমান থাকি মানে ভাল লাগিছে আৰু। কিন্তু ঘৰত ভাবি থকা কথাটো নহ'ল আৰু। ঘৰত ভাবিছিলোঁ মাহী ঘৰত আহি মাছে মাংসই দকৰি খাম আৰু, কিন্তু হ'লেও ভাল লাগিছে। ইমান কষ্ট কৰি আলু খান্দিছোঁ, এতিয়া মাহীক খুজিছোঁ পিছে আলু দিব নাই নিবলৈ। মাহী পিছে আলু দিব নাই বাৰু। আলু কেনেকৈ দিম বাৰু? তুমি আলু খান্দিছা জানো? খান্দিছিলোঁতো। আলু নেখান্দিলে কেনেকৈ আলু পাবা? ইমান কষ্টৰে খান্দিছোঁ, নিদিওঁ বুলি ক'লে বেয়া লাগে নহয়। এনেই কৈছে চাগে দিব চাগে, এনেই ধেমালিতে কৈছে চাগে। চাই থাকোঁ দিব নে দিব বাৰু। এতিয়া আপোনালোকক আলু কিমান খান্দিলোঁ আৰু কিমান খান্দিব আছে আপোনালোকক দেখাই দিম ৰ'ব। আমাৰ দুজনী মাহীহঁতেও সেইফালে আলু খান্দি আছে। তেওঁলোককো সুধি চাম আলু খান্দি কেনেকুৱা লাগিলে। ৰ'ব, প্ৰথমে আলুখিনি দেখাই লৈছোঁ। তাৰপিছত আপোনালোকক কিমান খান্দিব আছে সেয়া দেখাম। তাৰপিছত মাহীহঁতে খান্দি কেনেকুৱা পাইছে সেইবিলাক দেখাম। আলু আৰু এইপিনে আৰু এই বস্তাত ভৰাই আছে আৰু সেইটো এটা বস্তা ফুল হৈ আছে। এতিয়া আপোনালোকক কিমান খান্দিব আছে সেইটো দেখাওঁ। এইবোৰ তাৰপিছত এইবোৰ আছেগৈ আৰু মানে এইপিনেও এটা দীঘল লাইন আছে, এইপিনে দীঘল লাইন আছে আৰু এইপিনেও এটা আছে। তাৰপিছত এইটো এটা দীঘল লাইন আছে, এইপিনেও আছে বাৰু, বহুত আছে মানে আৰু এইপিনেও আছে আৰু সেইখিনিত কেইটামান আছে সৰুকেইটা। মাহীহঁতে খান্দি কেনেকুৱা পাইছে সুধি দিওঁ দুজনী মাহীয়ে। এনে মাহী খান্দি কেনেকুৱা লাগিছে বাৰু? খান্দি বেয়া লগা নাই। মাহীও খান্দি ভালে লাগিছে মানে। ইজনী মাহী সোধোঁ তাৰপিছত। মাহী আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। মাহীয়ে লাঠি এটা লৈ লৈছে, তাৰপিছত মানে খান্দি আলু বিচাৰিছে। আলু বইল কৰি খালে নাই বাৰু? খালোঁ। কেতিয়া? অকণমান সময় হৈছে আৰু। চাহো খালেনে? চাহো খালোঁ। চাহৰ লগত আৰু কি খালে? চাহৰ লগত বাদাম খালোঁ, বাকলি থকা, আৰু মিঠাই খালোঁ, বিস্কুট খালোঁ, কল খালোঁ, ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছে, মুড়ি খালোঁ। ইমানে খালে আৰু নাখালে? আৰু নাই খোৱা। এতিয়া আকৌ আলু খাম আকৌ। আপোনাৰ মানে আঙুলি বিষাইছে কাৰণে এডাল লৈছে? মাৰিডাল লৈ লৈছোঁ এতিয়া। আঙুলি বিষ উঠি গৈছেগৈ। আঙুলিত মানে নখত মাটি নোসোমাই নিব সেনেকৈ? সোমাই নখত দুখ পাই গৈছেগৈ আকৌ। অঁ, সেইটো কাৰণে লাঠকেইডাল লৈ লৈছোঁ। হ'ব তেতিয়াহ'লে। এয়া মাহীও খান্দি আছে। এয়া মাহী হাতেৰে খান্দিছে, আঙুলি না বিষাইছে। এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। আলু খান্দিও হ'ল আৰু গধূলি হওঁ হৈছে। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।